নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি এটা বাঁহী বনাবলৈ গৈ আছোঁ। এই ভিডিঅ'টো দিয়াৰ আগতে মই এই চেনেলটোতে গগনা, কাকৈফণি, টকা, সুতুলি এনেকুৱাবিলাক বস্তু কেনেদৰে বনায় তাৰ ভিডিঅ' দি থৈছোঁ। যদি আপোনালোকে চাবলৈ ইচ্ছা কৰে তেনেহ'লে চাব পাৰে। বাঁহীটো বনাবৰ বাবে মই এনেকুৱা ধৰণৰ এটুকুৰা শুকান বাঁহ লৈ লৈছোঁ। চাওক আপোনালোকে। এতিয়া মই এই বাঁহীটোৰ গোটেই জোখবিলাক আপোনালোকক ভালদৰে এনেদৰে টেপৰ সহায়ত দেখুৱাম। আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি থ'ব, নহ'লে বা ক'ৰবাত লিখি থ'ব। এতিয়া এই বাঁহ টুকুৰাৰ দীঘলটো হৈছে 46.5 চেণ্টিমিটাৰ। 46.5 চেণ্টিমিটাৰ, ঠিক আছে? ক'ৰবাত লিখি থ'ব। এতিয়া শেষৰ ফালৰ পৰা আমাৰ ফু দিয়া যিটো ফুটা সেইটো 39.3 চেণ্টিমিটাৰ, ঠিক আছে? তাৰ পাছৰটো 23 চেণ্টিমিটাৰ, তাৰ পাছৰটো 20 চেণ্টিমিটাৰ, তাৰ পাছৰটো 17.5 চেণ্টিমিটাৰ, তাৰ পাছত 13.8 চেণ্টিমিটাৰ, তাৰ পাছত 11.8 চেণ্টিমিটাৰ, তাৰ পাছত 7.9 চেণ্টিমিটাৰ আৰু একেবাৰে শেষৰ যিটো ছাইডৰ ফুটাটো সেইটো 3.5 চেণ্টিমিটাৰ। এতিয়া ফুটাবোৰ কৰিবৰ বাবে দুডাল মই লোহা লৈছোঁ, এডাল অকণমান শকত আৰু এডাল অকণমান ক্ষীণ। দুইডাল লোহা ভালদৰে গৰম কৰি লৈছোঁ আৰু তাৰ পাছত এনেদৰে প্ৰথমে সৰু লোহা এডালেৰে এনেদৰে ফুটা কৰি লৈছোঁ। ডাঙৰ যিডাল লোহা সেইডাল মেইনলি ফু দিয়া ফুটাটো কৰিবৰ কাৰণেহে আমাক প্ৰয়োজন হ'ব। বাকীবোৰ ফুটা কৰিবলৈ সৰু যিডাল লোহা সেইডালে হৈ যাব, ঠিক আছে? তো প্ৰথমে আমি ফু দিয়া ফুটাটো কৰি লৈছোঁ। ফুটাবোৰ কৰোঁতে অকণমান সাৱধান হ'ব লাগে। বৰ বেছি জোৰ দিলে এই বাঁহডাল ফাটি যোৱাৰ সম্ভাৱনা থাকে। গতিকে লাহে লাহে গৰম হৈ হৈ পুৰি পুৰি নিজেই সোমাই গৈ থাকিব। আমি অলপ অলপ ঘূৰাই থাকিলে হ'ল। এতিয়া গোটেই ফুটাখিনি এটা সমান্তৰালভাৱে হ'ব কাৰণে ইয়াত একদম সমানকৈ এডাল আঁচ টানি লৈছোঁ, একদম সমানকৈ, যাতে গোটেই ফুটাখিনি পূৰা লাইনকৈ হয়। এতিয়া আমি ফু দিয়া ফুটাটো শকত লোহাৰডাল গৰম কৰি আৰু অলপ ডাঙৰ কৰি লৈছোঁ, দেখিব পাৰিছে আপোনালোকে। বন্ধুসকল, ফুটাবোৰ কৰি হৈ গ'ল। এতিয়া আমি এই বাঁহীটোৰ ফু দিয়া ছাইডটোৰ পৰা এফালে বন্ধ কৰিব লাগিব বাটটো। আপোনালোকক দেখুৱাম বাৰু ভালদৰে। তাৰ বাবে এনেকুৱা ধৰণৰ পুৰণা চেণ্ডেলৰ টুকুৰা কাটি লৈছোঁ। এতিয়া এই ফুটাটোৰ জোখত আমি ৰবৰ টুকুৰা ভালকৈ গোলকৈ কাটি ল'ম। এতিয়া ৰবৰ টুকুৰা খোৱাৰ আগত এই বাঁহীটোৰ ভিতৰখন আৰু বাহিৰখন আমি ভালদৰে চিচ মাৰি চফা কৰি লওঁ।
বন্ধুসকল চিজ মাৰি সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া আমি এই ৰবৰ টুকুৰা ধুনীয়াকৈ ভিতৰলৈ কিবা এডাল গোল মাৰিৰ সহায়ত এনেদৰে খুচি খুচি ভৰাই দিব লাগিব ঠিক আছে এনেদৰে চাওক আপোনালোকে আৰু এই ৰবৰ টুকুৰা একেবাৰে যিটো ফুটা সেই ফুটাটোৰ ওচৰলৈকে আমি সোমোৱাই দিব লাগিব ঠিক আছে তো বন্ধুসকল ইয়াৰ পাছতে আমাৰ বাঁহীটোৰ কাম প্ৰায় 95% হৈ গ'ল ইয়াত এতিয়া মই অকণমান ডিজাইন দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে নিশ্চয় দেখিছে ঠিক আছে আৰু এতিয়া ইয়াৰ পাছত এই বাঁহীটো মাত্ৰ টিউনিং কৰিবলৈ বাকী আছে টিউনিংটো মই ভালদৰে কৰিব নাজানো গতিকে বেলেগ কাৰোবাৰ পৰা শিকি হ'লেও মই আপোনালোকক টিউনিংটো কৰিবলৈ শিকাবলৈ চেষ্টা কৰিম তো বন্ধুসকল ফাইনেলি আমাৰ এই বাঁহীটো বনাই সম্পূৰ্ণ হ'ল কেনেকুৱা লাগিছে এটা ধুনীয়া কমেণ্ট কৰি আমাক জনাই দিব ঠিক আছে আৰু এতিয়া ইয়াৰ পাছত মই আপোনালোকক এই বাঁহীটো এবাৰ বজাই শুনাম মই ইমান ভালদৰে বাঁহী বজাব নাজানো তথাপিও আপোনালোকক মাত্ৰ ইয়াত মই সাৰেগামাপা যিটো সুৰ সেইটো এবাৰ বজাই শুনাবলৈ চেষ্টা কৰিম যদি ভুল হয় ক্ষমা কৰি দিব তো বন্ধুসকল যদি আজিৰ এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আমাৰ আহিবলগীয়া প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগেই গৈ থাকে তো আজিলৈ মানে বাই বাই